আজি আমি ওলালো অৰুণাচলৰ ৰুচালৈ বুলি আৰু অৰুণাচলৰ বৰ্ডাৰৰ পৰা সোমাই আমি ৰাস্তাৰ কিনাৰে কিনাৰে ধুনীয়া ধুনীয়া ভিউ দেখিবলৈ পালোঁ। এনেকুৱা ৰাস্তাইদি গ'লেতো গৈয়ে থাকিব মন যায়। তাৰ পাছতে ৰাস্তাৰ কাষতে আমি অলপ ৰ'লোঁ। ইয়াতে ঠাণ্ডা ঠাণ্ডা হাৱা দি আছিলে আৰু এইখন দেখিছেনে, এইখন এখন দলং চাবলৈ গ'লোঁ আমি। এইখন বহুত দিনৰ পুৰণা দলং আৰু ওলমা দলং হয় আৰু এতিয়াও এইখন মানুহে অহা যোৱা কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত আমি সোমালোঁ আমাৰ চিনাকিয়ে ওৱানছো মানুহৰ ঘৰত। তেওঁলোকৰ ঘৰত লমালমে কৰ্দৈ লাগিছিলে আৰু খাবলৈও বহুত মিঠা আছিলে। তাৰপিছতে দেখুৱালে তেওঁলোকৰ ট্ৰেডিশ্যনেল ড্ৰেছ আৰু আমি ট্ৰাইও কৰি চালোঁ। এই সকলোবোৰ বস্তু মণি বেগ এইবিলাক তেওঁলোকৰ হেণ্ডক্ৰাফটেড হয়। তাৰপিছত আমি চাহ খালোঁ আৰু আমাক কি দি পঠিয়াইছে দেখিছে, কচু আৰু কৰ্দৈ। তাৰ পৰা ওলাই আহি আমি ৰুচাৰ মেইন ভিউ পইণ্ট চাবলৈ আহিলোঁ আৰু ইয়াতে আহি বহুত ভাল লাগিলে। আৰু অলপ দেৰি ভিউ চোৱাৰ পিছত আমি উভতিলোঁ ঘৰলৈ। আজিলৈ আহিছোঁ তেতিয়াহ'লে, বাই বাই।